তোমাক মই কৈ দিছো নহয় ৰাতি মোৰ বৰা অহা পাই নাইবা বুলি ৰাতি 11টাৰ পিছতো তুমি আহিব নোৱাৰিবাই যদি আহিছা ভাল কথা এইটো কি বস্তু এইটো কি পিন্ধি আহিছা মইতো দেখিছো ইংলিছ মুভিত এইবোৰ পিন্ধি মানুহৰ বেংক ডাকাতি কৰে মইতো তোমাৰ ওচৰত কোনো ডকাইতি কৰিবলৈ অহা নাই আৰু ডকাইতি কৰিবলৈ তোমাৰ ওচৰত তেনেকুৱা একোৱে নাই মই আহিছিলো মাত্ৰ তোমাক গুড নাইট ক'বলৈ তুমি এইবিলাক পিন্ধি আহিছা গুড নাইট ক'বৰ বাবে মোৰতো টোপনি আৰাম হৈ গ'ল তোমাৰ টোপনি আৰাম হ'লে মোৰ টোপনি আৰাম হয় বদমাছি কৰি আহিছা না চিধা ৰুমত যোৱা নহ'লে কিন্তু মই খুৰাক কৈ দিম যা ৰুমত যোৱা আগত তুমি পানী খাই লোৱা তেতিয়াহে তোমাৰ যাব মোৰ পানী খাবলৈ তোমাৰ চিন্তা কৰিব নালাগে মই পানী খাইছো তুমি যোৱা মই পানী খাইছো বদমাছি কৰিবলৈ এটা সীমা থাকে শিক্ষকৰ লগত বদমাছি শিক্ষকক দেউতা নিচিনা মোৰ শৈশৱৰ লগৰীয়াবোৰ ক'ত যে হেৰাল ঐ তই যে দাদা জলপান দিছিলি পানী কৰ যা যা পানী আন তই কিয় পানী পানী লাগে আরে যা 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 জলদি কিয় পানী হোৱা আমি অলপ কথা পাতো কথা নাপাতো তুমি যোৱা চিন্তা ৰুমত যোৱা তুমি কি পঢ়িছা চিন্তা ৰুমত যোৱা মই কথা নাপাতো কি হৈছে কিয় খুৰাক দেখিলে প্ৰব্লেম হ'ব কি প্ৰব্লেম হ'ব মই বিয়া পঢ়িবলৈ আহিছো আকৌ পঢ়িবলৈ আহিছো মই এতিয়া তোমাক নকৰা নহয় আগতে পঢ়াইছিলো এতিয়া যে নপঢ়ে এইটো খুৰা নাই তেতিয়া যদি দেউতাক খুৰা মোক ডিঙি বুলি থাকা বুলি বিভাগ লাগি ভালেই হ'ব তোমাৰ ঠাইত ধৰি যাম জীৱনটো ন ইমান সহজ নহয় তুমি যোৱা ৰুমত যোৱা ইমান সহজ নহয় জীৱনটো বহুত কঠিন জীৱনটো সহজেই তুমিহে সহজ ভাৱে ল'ব নোৱাৰা হয় তই ইয়াত কি কৰি আছ পঢ়া নাই মোবাইল চাই আছ নহয় মানে দেউতা মই পঢ়িবলৈ বহিছিলো এই বাহে ঐ তই ইয়াত কি কৰিছ তোক মই ক'লো নহয় মোক কলমটো আনি দি তই পঢ়াবগে বুলি তোৰ কলম কি হ'ল নহয় মানে দেউতা মোৰ কলমটোৰ চিয়াহী শেষ হৈ গ'ল সেইকাৰণে মই তাইৰ পৰা মোৰ কলম এটা দি তাইক পঢ়াত বহিবলৈ কৈছিলো যাব দেউতা তাই পঢ়াত বহিব হ'ব যা যা পঢ়গে যা ঐ কি চাই আছ এনেকৈ বাটে যদিনা ধৰা পৰিবি ন সেইদিনা বুজিবি মই আকৌ কি ধৰা পৰিম তই কি ভাবিছ মই একো নাজানো বা শুন আয়ান দাদা বহুত ভাল ল'ৰা মই জানো তই আয়ান দাদাক পচন্দ কৰ কিন্তু দেউতাই যিদিনা গম পাব তেতিয়া তোক কি কৰিব নাজানো কিন্তু আয়ান দাদাক মাৰি পেলাব আৰু যদি তই এতিয়া পঢ়াত নবহ আগে তোক মাৰি পেলাব যা যা পঢ়াত বগে रंगा कोली में
বনাব চাগে ভালদৰে। নিয়ম নীতি নাই, যি যেনেকে পাৰে তেনেকে চলা। শুনা বোপাই, মই তোমাক বজাৰলৈ নিবলৈ নিবিচাৰো, কাৰণ তোমাৰ লিখা পঢ়া আছে। কোনে কৈছে খুৰা যে বজাৰত গ'লে পঢ়া শুনা নহয়? এইটো কোনো কথা নহয় খুৰা। এইটো ক'ৰবাত লিখা আছে নেকি যে বজাৰত পঢ়া শুনা কৰিলে বজাৰত যাব নোৱাৰি? আজি অকমান বজাৰ বেছিকৈ কৰিব লাগিব। কেলে আপোনাৰ জন্মদিন নেকি? হে, মোৰনো কিহৰ জন্মদিন, বুঢ়া মানুহ। তোমালোকৰহে জন্মদিন। আমাৰ সময়ততো ডেট অফ বাৰ্থ লিখাই নাই। মোৰ ছোৱালী অনামিকাক চাবলৈ আহিব, সেইবুলি বজাৰ বেছিকৈ কৰিব লাগিব। বলা বলা বজাৰলৈ যাওঁ আৰু। তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে। দাদা, আপোনাৰ গাটো বেয়া নেকি? নাই নাই, মানে কালি অকণ খুৰাৰ লগত বজাৰত গৈছিলোতো, সেইটো কাৰণে অকণমান লাগি আছে। পঢ়া মই জানো আপোনাৰ মনটো বেয়া। বাৰ বিয়া ঠিক হৈছে, বাৰো মন বেয়া, আপোনাৰো মন বেয়া। ল'ৰাৰ ঘৰৰ পচন্দ হৈছে, বাৰো মন বেয়া, আপোনাৰো মন বেয়া। লগ নাপাওঁ। কি কয় খুৰা? মইতো আছো, আপুনি কিয় চিন্তা কৰিব লাগে? হা, তুমিতো আছা। অমিতা গ'লে বেয়া নহ'বনে? ডাঙৰ দেহ, সৰু পৰিয়াল, সুখত ঠাণ্ডাত থাকিব। তুমি কি কোৱা? অ খুৰা, ল'ৰাটো কিবা খোজকাঢ়িব লৈছিলে? খোজকাঢ়িব লৈছো, তাত মোৰ বন্ধু বান্ধৱ আছে। ল'ৰাটো ভাল।
ভূমিকা তুমি আৰু মোৰ ৰুমত যেতিয়া তেতিয়া নাহিবা খুৰা দেখিলে কথাটো বেয়া হ'ব কিয় আহিম আহিম এশবাৰ আহিম এইটো আমাৰ ঘৰ মোৰ যেতিয়া মন যায় তেতিয়া আহিম আৰু তোমাক কি খুলিয়ে দিব লাগিব নেকি মই ইয়াতে আহিম দুদিন পিছত তোমাৰ বিয়া তুমি যদি এনেকে যেতিয়া তেতিয়া আহা এই কথাটো বেয়া হ'ব খুৰাৰ কাৰণে বেয়া হ'ব আমাৰ কাৰণে বেয়া হ'ব কি ভাবিব মানুহে আয়ন্দা আপুনি মোৰ লগত কথা পাতক এতিয়াই পাতক নহ'লে মই ইয়াৰ পৰা নাযাওঁ কোৱা আয়ন্দা তুমি কোৱাচোন তুমি কি এক মুহূৰ্ততো ভাল পোৱা নাছিলা পচন্দ কৰা নাছিলানে আয়ন্দা মই জানো তুমি মোক এতিয়াও পচন্দ কৰা কিন্তু তুমি মুখ খুলি ক'ব নোৱাৰা